পুৰীত এদিন কটোৱাৰ পিছত পিছদিনাকে আকৌ আমি ভুৱনেশ্বৰলৈ বুলি আহিলোঁ। ভুৱনেশ্বৰলৈ বুলি আমি বাছেৰে আহিলোঁ। এয়া ভুৱনেশ্বৰ পুৰী, আমি য'ত আছোঁ মন্দিৰত, এয়া হৈছে অনুকূল ঠাকুৰৰ মন্দিৰ ভুৱনেশ্বৰ পুৰীৰ। এইটো আমাৰ ৰুম আছিলে। তাৰপিছত আমি অকণমান ফুৰিবলৈ বুলি ওলাই গ'লোঁ। এয়া ভনীয়েকৰ প্ৰতি ককায়েকৰ মৰম। চাওকচোন কি ধুনীয়াকৈ চেণ্ডেলযোৰ পিন্ধাই দিছে আৰু তাইও পিন্ধাবলৈ দিছে। আমি ভুৱনেশ্বৰ পুৰীত চাব লগা আছিল বহুত কিবাকিবি, তথাপিতো ইমান কম সময়ৰ ভিতৰত তাতে আৰু সৰু বাচ্ছা লৈ পেলাই চোৱাটো তেনেকৈ সম্ভৱ নহ'ল আমাৰ কাৰণে। গতিকে আমি ভুৱনেশ্বৰ পুৰীত লিংগেশ্বৰ মন্দিৰটোৱে চালোঁ। এইটো হৈছে লিংগৰাজ মন্দিৰ। ইয়াৰ ভিতৰতো যিহেতু মোবাইল নিষিদ্ধ, গতিকে আমি ভিতৰৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। বাহিৰৰ পৰাই যিখিনি পাৰোঁ কৰিলোঁ। লিংগৰাজ মন্দিৰটো সঁচাকৈ জগন্নাথ মন্দিৰৰ দৰে একেই হয়। ইয়াৰ কাৰুকাৰ্যবোৰ দেখি পেলাই একেবাৰে তবত মানিবলগীয়া সঁচাকৈ। ভুৱনেশ্বৰৰ দিনাখনে ৰাতিটো থাকি পেলাই আমি পিছদিনা একদম ৰাতিপুৱা আকৌ জনশতাব্দী এক্সপ্ৰেছত হাওৰালৈ বুলি আহিলোঁ। এয়া কলিকতা আহি পালোহি আমি। আহি পাই পেলাই তাত এটা ৰুম ল'লোঁ। ইয়াতো সময় আমি 5 ঘণ্টামানহে পাইছিলোঁ, গতিকে ইমান কম সময়ৰ ভিতৰত কলিকতাখন চোৱাটো সম্ভৱ নাছিলে। গতিকে যিখিনি পাৰোঁ, বিশেষকৈ আমি হাওৰা ব্ৰীজখনেই চালোঁ। হাওৰা ব্ৰীজখন নাচালে আমাৰ কলিকতা ভ্ৰমণ আধৰুৱা হৈ থাকিলহেঁতেন। ৰুমত যিহেতু অলপ সময় থাকিলোঁ, তাত আমি কিবা অলপ খাই ল'লোঁ। তাৰপিছত কলিকতাৰ স্পেচিয়েল মিঠাইটো খালোঁ। কলিকতাৰ বাছবোৰ, টেক্সিবোৰ, পুৰণি ঘৰবোৰ, সেইবোৰো আমাতকৈ বেলেগ হয়, চাবলগীয়া। তাৰপিছত আহিলোঁ হাওৰা ষ্টেচনলৈ বুলি, কাৰণ আমাৰ ট্ৰেইনৰ টাইম হৈছে। নেক্সট ভিডিঅ'ত আপোনালোকক বন্দে ভাৰতত লগ পাইছোঁ। তাৰ ফেচিলিটিবোৰ কেনেকুৱা আছিল দেখাম আপোনালোকক সেইটো ভিডিঅ'ত।